এই মুহূৰ্তত আহিবছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গোটেইখিনি খবৰ অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে জনাটো দৰকাৰী। গতিকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই যাব। আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল বুলি প্ৰেছ কৰি দিব, কিয়নো এইটো চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক ডেইলি পাই থাকিব। এইবাৰ হালধীয়া পোচাকত আকৌ ভাইৰেল ৰাণু মণ্ডল। এইবাৰ কেৱল গীতেৰে নহয়, নৃত্য কৰি জগত জিনাৰ মন ৰাণু মণ্ডলৰ। ৰাণাঘাটৰ ৰাণু মণ্ডলক কোনে পাহৰিব পাৰিব? একে ৰাতিতে সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ছ'চিয়েল মিডিয়াৰ চেনচেশ্যন ৰাণু। ৰাতিটোৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰি আপোন পাহৰা হোৱা ৰাণুৰ হাতত এতিয়া নাই কাম। বহুতে এতিয়া ট্ৰোল কৰে ৰাণু মণ্ডলক, তথাপিও গীত গাবলৈ এৰা নাই ৰাণুৱে। প্ৰদীপ ৰাণু মণ্ডলৰ কণ্ঠত ছুপাৰ ভাইৰেল হ'ল জনপ্ৰিয় গীত মানিকে মাগে হিতে। ৰাণুৰ মুখত এই গীত শুনি বহুতে প্ৰশংসা কৰাৰ লগতে বহুতে নিন্দা কৰিছে। এইবাৰ পুনৰ ৰাণুৱে গীত গোৱা অন্য এটা ভিডিঅ' ভাইৰেল হৈছে। এইবাৰ আনকি ৰাণুৱে নৃত্যও কৰিছে। ইণ্টাৰনেট ইউজাৰৰ বাবে ৰাণু মণ্ডল পৰিচিত নাম। ৰেল ষ্টেচনত গান গাই পেটৰ ক্ষুধা নিবাৰণ কৰা ৰাণু মণ্ডলৰ এটা নিশাৰ ভিতৰতে সলনি হৈ পৰিছিল ভাগ্য। শিক্ষাবৃত্তি এৰি পাইছিলগৈ বলিউডৰ বিখ্যাত কণ্ঠশিল্পী সংগীত পৰিচালক হিমেশ ৰেশমিয়াৰ সৈতে গীত গাই দেশ বাহিৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ৰাণু মণ্ডল। কিন্তু ৰাণু মণ্ডলৰ সেই জনপ্ৰিয়তা এতিয়া আৰু নাই। নিজৰ অহংকাৰ মনোভাৱৰ বাবে যেন পতন ঘটিল ৰাণুৰ। বিভিন্ন সময়ত বিভিন্ন কৰ্মকাণ্ডৰে চৰ্চিত হৈছিল ৰাণু। ইয়াৰ মাজতে ৰাণু মণ্ডলৰ কিছুমান ভিডিঅ' সময়ে সময়ে ভাইৰেল হয় ছ'চিয়েল মিডিয়াত। পাকিস্তান বিশ্বৰ বাবে বিপদজনক। পাকিস্তানক বয়কট কৰাৰ আহ্বান বেলজিয়ামৰ সাংসদৰ। এই মুহূৰ্তত দিব লৈছোঁ আন এক ব্ৰেকিং নিউজ। সন্ত্ৰাসবাদ আৰু পাকিস্তান, এই বিষয়ক লৈ বিশ্ব সম্প্ৰদায়ৰ মাজতো আছে প্ৰশ্ন। সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানৰ সমৰ্থন এতিয়া কাৰো পৰাই লুকাই থকা নাই। পাকিস্তানে তালিবানক পূৰ্ণ সমৰ্থন দি এয়া প্ৰমাণো কৰিছে। কিন্তু এই কাৰ্যৰ ফলত এতিয়া পাকিস্তান আন্তৰ্জাতিক সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছে। শেহতীয়াকৈ উত্তৰ ইউৰোপীয় দেশ বেলজিয়ামে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদক লৈ উদ্বেগ প্ৰকাশ কৰিছে। এক অনুষ্ঠানত অংশগ্ৰহণ কৰা বেলজিয়ামৰ সাংসদ বিলিপ ডেভিন্টাৰে পাকিস্তানৰ কাৰ্যকলাপক লৈ উদ্বেগ প্ৰকাশ কৰি ইয়াক সন্ত্ৰাসবাদী দেশ বুলি অভিহিত কৰিছে। তেওঁ কয় যে বেলজিয়ামৰ পাকিস্তানৰ সৈতে কোনো সম্পৰ্ক থাকিব নালাগে, যিয়ে সন্ত্ৰাসবাদীক সমৰ্থন কৰে। তালিবানৰ দৰে পাকিস্তানো বিশ্বৰ বাবে এক ভাবুকি বুলি তেওঁ উল্লেখ কৰে। ডেভিন্টাৰে কয় যে পাকিস্তানে দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সম্প্ৰসাৰণত সহায় কৰি আহিছে। সেয়েহে বিশ্বৰ বিভিন্ন দেশ একত্ৰিত হৈ পাকিস্তানক বৰ্জন কৰা উচিত। ডেভিন্টাৰে ইউৰোপীয় ইউনিয়নৰ ৰাজনৈতিক প্ৰতিবেদনৰ উদ্ধৃতি দি কৈছিল যে পাকিস্তানে অঞ্চল অশান্ত কৰিবলৈ চেষ্টা কৰে। তেওঁ আৰু কয় যে পাকিস্তানৰ সেনাই আফগানিস্তানত তালিবানক সহায় কৰিছে। এইটোৱে পৃথিৱীৰ বাবে এটা ডাঙৰ সংকটৰ সৃষ্টি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যই আফগানিস্তান এৰি যোৱাৰ পিছত ইউৰোপৰ পৰা চিৰিয়ালৈ ভ্ৰমণ কৰা উগ্ৰপন্থী মুছলমানৰ সংখ্যা বৃদ্ধি পাব পাৰে। ই আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ আৰু বৃদ্ধি কৰিব। ইটোতকৈ সিটো চৰা। চেয়াৰমেনৰ পিছত এইবাৰ আমিনুল ইছলামৰ বিস্ফোৰণ। জ্বলা জুইত ঘিউ ঢালিছে মুখ্যমন্ত্ৰীয়ে। অসম আন্দোলনৰ শ্বহীদক ঘাতক আখ্যা দি অৱশেষত কংগ্ৰেছৰ বিধায়ক চেয়াৰমেন আলী আহমেদ গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ ছ'চিয়েল মিডিয়াত বিস্ফোৰণ এআইডিএফৰ বিধায়ক আমিনুল ইছলামৰ। ফেচবুক লাইভত আমিনুল ইছলামে অসম আন্দোলনৰ ঘটনাক লৈ কৰিলে বিস্ফোৰণ। আমিনুলৰ অভিযোগ, জ্বলা জুইত ঘিউ ঢালিছে মুখ্যমন্ত্ৰীয়ে। অসম আন্দোলনৰ শ্বহীদক ঘাতক আখ্যা দি অৱশেষত কংগ্ৰেছৰ বিধায়ক চেয়াৰমেন আলী আহমেদ গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ ছ'চিয়েল মিডিয়াত বিস্ফোৰণ এআইডিএফৰ বিধায়ক আমিনুল ইছলামৰ। ফেচবুক লাইভত আমিনুল ইছলামে অসম আন্দোলনৰ ঘটনাক লৈ কৰিলে বিস্ফোৰণ। আমিনুলৰ অভিযোগ, জ্বলা জুইত ঘিউ ঢালিছে মুখ্যমন্ত্ৰীয়ে। আমিনুলে কয় যে ৮৩ৰ গণহত্যাৰ কথা এতিয়া কিয় চৰ্চা কৰা হৈছে? পুৰণি ঘাঁহ শুকাই গ'ল। শুকাই যোৱা ঘাঁহ কিয় খুচৰিছে বিজেপিয়ে? বৰকুটিৰ ঘটনাত নিহতৰ ঘটনাক ন্যায্যতা প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী, একাংশ বিজেপি নেতা আৰু গদি মিডিয়াই চেষ্টা কৰিছে। দিল্লীৰ গণহত্যাৰ বলিসকল শ্বহীদ। গণহত্যাৰ বলিসকল নিৰীহ লোক আছিল। কংগ্ৰেছে তেওঁলোকক শ্বহীদৰ স্বীকৃতি নিদিলে। আমিনুল ইছলামে আৰু কয়, অনাহকত ১৯৮৩ৰ ঘটনাক টানি অনা হৈছে। নেলিত ৩,৪০০ লোকক হত্যা কৰা হৈছিল।
নিলিতকৈ বেছি লোকক হত্যা কৰা হৈছিল চাউলখোৱা চাপৰিত। চাউলখোৱা চাপৰিত ৩৯০০ লোকক হত্যা কৰা হৈছিল। নেলীৰ গণহত্যা বিশ্বজুৰি চৰ্চা হৈছিল, কিন্তু চাউলখোৱা চাপৰিৰ গণহত্যাই চৰ্চা নাপালে। গৰুসুটিৰ ঘটনাৰ পিছত অসম আন্দোলনৰ ১৯৮৩ চনৰ ঘটনাসমূহে নতুনকৈ জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ইয়াৰ মাজতে বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল শ্বেৰমান আলী। শেহতীয়াকৈ আমিনুল ইছলামৰ অভিযোগ বিজেপিয়ে গৰুসুটিৰ দোষ ঢাকিবলৈ ৮৩ ঘটনাৰ প্ৰসংগ টানি আনিছিল আৰু তাৰ প্ৰত্যুত্তৰতহে শ্বেৰমান আলীয়ে মন্তব্য কৰিছিল। কংগ্ৰেছে থাওৰা মৰিয়নি সহ 4টা সমষ্টি নিজৰ লগত ৰাখি মাজুলী এৰি দিলে এজিপলৈ। এতিয়া পিছে কি কৰিব অখিল গগৈয়ে, চাওক সবিশেষ। ৰাজ্যত ক্ৰমাৎ বলিবলৈ আৰম্ভ কৰিছে উপ নিৰ্বাচনৰ গৰম বতাহ। বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত উপ নিৰ্বাচনত একেলগে যুঁজিব কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে। সেই দুটা ৰাজ্য দলকো মিত্ৰতাৰ বাবে আমন্ত্ৰণ জনাইছে কংগ্ৰেছ নেতৃত্বই। সোমবাৰে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে সম্বোধন কৰে যুটীয়া সংবাদমেল। আগন্তুক উপ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত 4টা সমষ্টিত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে একোটাকৈ সমষ্টি অসম জাতীয় পৰিষদ আৰু ৰাজ্য দললৈ এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু এতিয়াও চূড়ান্ত হোৱা নাই ৰাজ্য দলক কোনটো সমষ্টি এৰি দিব, সেইলৈ সিদ্ধান্ত। আনহাতে মাজুলী সমষ্টি অসম জাতীয় পৰিষদক এৰি দি থাওৰা মৰিয়নি তামিলপুৰ আৰু গোহাইগাঁও সমষ্টি যুঁজিব কংগ্ৰেছে। এই সন্দৰ্ভত ভূপেন বৰাই কয় যে ভৱানীপুৰৰ ক্ষেত্ৰত কথা চলি আছে। ৰাজ্য দলক এৰি দিয়াৰ বাবে আমি প্ৰস্তাৱ দিছিলোঁ, কিন্তু এতিয়ালৈকে একো জনোৱা নাই ৰাজ্য দলে। 3জনকৈ প্ৰাৰ্থীৰ নাম পঠোৱা হৈছে, কিন্তু কাক প্ৰাৰ্থী দিব সেই কথা হাইকমাণ্ডে জানিব। থাওৰাত এজনহে বিশ্বাসঘাতকতা কৰিছে। হাজাৰজন কংগ্ৰেছে আগবাঢ়ি আহিছে, আমি ৰাজ্য দলক বুজাই দিছোঁ। ইফালে দীৰ্ঘ সময় ধৰি ৰাজ্য দলৰ হৈ ধৈৰ্য কোঁৱৰে থাওৰা সমষ্টি চলাই আহিছে নিৰ্বাচনী প্ৰচাৰ। অখিল গগৈয়েও সমষ্টিৰ চুকে কোণে ধৈৰ্যৰ হৈ তীব্ৰতৰ কৰিছে অভিযান। আনহাতে কোনো কাৰণতে থাওৰা সমষ্টিত দলটোৱে প্ৰতিদ্বন্দ্বিতা নকৰাকৈ নাথাকে বুলি স্পষ্ট কৰি দিছে অখিল গগৈয়ে। তেনেস্থলত কংগ্ৰেছে গ্ৰহণ কৰা সিদ্ধান্তই কিমানখিনি কামত দিব সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ'ব। শ্বেৰমান আলীৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত বন্ধ ঘোষণা। ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকক বৰ্খাস্ত কৰিলে কংগ্ৰেছে। ধৰাশায়ী কৰি ভৱানীপুৰৰ উপ নিৰ্বাচনত মমতা বেনাৰ্জীৰ বৃহৎ জয়, চাওক সবিশেষ। পশ্চিমবংগৰ ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত বৃহৎ জয় মমতা বেনাৰ্জীৰ। পূৰ্বৰ বিজয়ৰ সকলো অভিলেখ ভংগ কৰি মমতা বেনাৰ্জীয়ে ৫৮,৮৩২টা ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰে। মমতা বেনাৰ্জীয়ে বিজেপিৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী প্ৰিয়ংকা তীব্ৰৱালক পৰাস্ত কৰে। পশ্চিমবংগত 3টা সমষ্টিত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত আটাইকেইটা সমষ্টিতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তৃণমূল প্ৰাৰ্থী শোভনদেৱ চট্টোপাধ্যায়ে বিজেপি প্ৰাৰ্থী ৰুদ্ৰনীল ঘোষক ২৮,৭১৯টা ভোটত পৰাজিত কৰিছিল। কিন্তু এইবাৰ মমতাই ৫৮,৮৩২টা ভোটৰ ব্যৱধানত জয়ী হৈ অভিলেখ গঢ়ে। মমতা বেনাৰ্জীয়ে উপ নিৰ্বাচনত মুঠ ৮৪,৭০৯টা ভোট লাভ কৰে। বিজেপি প্ৰাৰ্থী প্ৰিয়ংকা তীব্ৰৱালে ২৬,৩২০টা ভোট লাভ কৰে। আনহাতে CPIMৰ প্ৰাৰ্থী শ্ৰীজীৱ বিশ্বাসে লাভ কৰে ৪,২০১টা ভোট। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনত বেনাৰ্জীয়ে নন্দীগ্ৰাম আসন হেৰুওৱাৰ পিছত শোভনদেৱ চট্টোপাধ্যায়ে ভৱানীপুৰ আসন খালী কৰি দিয়ে, যাতে বেনাৰ্জীয়ে আসনখনৰ পৰা জয়ী হৈ বিধানসভালৈ উভতি যাব পাৰে।